আমি শিৱসাগৰৰ ৰাজনৈতিক বাতাবৰণটো দেখিছোঁ, সামাজিক বাতাবৰণটো দেখিছোঁ। ইতিমধ্যে আমাৰ শিৱসাগৰৰ তিনিটা যি সমষ্টি আছে, শিৱসাগৰ, নাজিয়া আৰু নৱগঠিত যি ডিব সমষ্টি, এই তিনিওটা সমষ্টিতেই আচলতে আমাৰ যি সাংগঠনিক সতীৰ্থসকল আছে, আমি সতীৰ্থসকলৰ লগত আলোচনা কৰিছোঁ। ভৱিষ্যতৰ যি আচলতে আমি ভোট দিবৰ কাৰণে আগবাঢ়ি গৈছোঁ, কেনেধৰণৰ কি চিন্তাধাৰাৰে আচলতে আমি চৰকাৰ নিৰ্বাচন কৰিম বা আমাৰ জনপ্ৰতিনিধিজন কি ধৰণৰ চিন্তা চৰ্চাৰে আমি নিৰ্বাচন কৰিম, ইয়াৰ ওপৰতো আমি বিস্তৃতভাৱে আলোচনা কৰিছোঁ। কিন্তু ইয়াৰ সমান্তৰালভাৱে আমি এটা কথাও আচলতে ক'ব লাগিব যে আমি বিগত প্ৰায় আজি 6 মাহ ধৰি অসমৰ সাৰ্থক জুবিন গাৰ্গ ডাঙৰীয়াৰ যি মৃত্যু প্ৰসংগ আৰু ইয়াৰ যি ন্যায় সম্পৰ্কে প্ৰতিটো জাতীয় জনগোষ্ঠীয় দল সংগঠন বা প্ৰতিজন অসমবাসী আচলতে যিধৰণে আমি বিচাৰি আছিলোঁ এটা উপযুক্ত ন্যায় নিৰ্বাচনৰ আগমুহূৰ্তলৈকে অন্তত আমি পাবলৈ সক্ষম হ'ম বুলি, এই ক্ষেত্ৰত কিন্তু আমি আচলতে পাবলৈ সক্ষম নহ'লোঁ। এই ক্ষোভো কিন্তু আমাৰ আছে। গতিকে আমি সংগ্ৰামী সেনা অসমৰ তৰফৰ পৰা প্ৰতিজন প্ৰাৰ্থীলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচলতে নিজৰ তেওঁলোকৰ কি এজেণ্ডা লৈ আহে, আমাৰ ৰাইজৰ মাজলৈ আহে, আমি সেইটো লক্ষ্য কৰিম আৰু আমি এটা সুস্থিৰ সিদ্ধান্ত ল'বলৈ আমি সক্ষম হ'ম। আমাৰ সংগ্ৰামী সেনা অসমৰ তৰফৰ পৰা আচলতে আমি ৰাইজলৈ এটা গুহাৰি ৰাখিব বিচাৰোঁ। কাৰণ আমি প্ৰকৃতপক্ষে যি বিচাৰি আছোঁ, আমি যিটো উন্নয়নৰ কথা কৈ আছোঁ, সৰ্বাংগীন উন্নয়নৰ কথা কৈ আছোঁ, কেৱল মাত্ৰ চৰকাৰখনে কেইটামান আঁচনি দি আচলতে মানুহক যদি ভোট কিনাৰ যি ব্যৱস্থা কৰিব বিচাৰে বা তেনেধৰণৰ অকল কেৱল মাত্ৰ হিতাধিকাৰী সৃষ্টিৰ যদি এখন চৰকাৰ আমি প্ৰত্যেক বছৰেই পাবলৈ আশা কৰি থাকোঁ, তেতিয়াহ'লে কিন্তু অসমৰ ভৱিষ্যত কেতিয়াও ভালৰ দিশলৈ নাযায়। যথেষ্ট কষ্টকৰ এটা দিন আমি যে ভৱিষ্যতে পালন কৰিব লাগিব, এইটো একেবাৰে ধ্ৰুৱ। গতিকে আমি আহ্বান জনাম অসমৰ জনগণলৈ, গোটেই কথাবিলাক আচলতে পুংখানুপুংখভাৱে বিশ্লেষণ কৰক, তাৰপিছত এটা সুস্থিৰ সিদ্ধান্ত গ্ৰহণ কৰক।